নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিও আপোনালোকৰ মাজত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। এই প্ৰশ্ন উত্তৰবিলাকে সাধাৰণতে বিভিন্ন পৰীক্ষাসমূহত দেখা পোৱা যায়। গতিকে প্ৰশ্ন উত্তৰবিলাক মনোযোগেৰে চাব আৰু পাৰিলে বহীত নোট কৰিব। প্ৰথম প্ৰশ্নটি আমাক সুধিছে, অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি আছিল? অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন নম্বৰ চি, পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 2 নম্বৰ প্ৰশ্নটি আমাক সুধিছে, মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য একাডেমী বঁটা পোৱা গ্ৰন্থখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, মামৰে ধৰা তৰোৱাল। নেক্সট পৰৱৰ্তী প্ৰশ্ন, অতীন্দ্ৰিয়বাদী কবি বুলি কাক কোৱা হয়? অতীন্দ্ৰিয়বাদী কবি বুলি কাক কোৱা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন নম্বৰ বি, নলিনীবালা দেৱী। নলিনীবালা দেৱীক কি বুলি কোৱা হয়? অতীন্দ্ৰিয়বাদী কবি বুলি কোৱা হয়। নেক্সট পৰৱৰ্তী প্ৰশ্ন অৰ্থাৎ 4 নম্বৰ প্ৰশ্নটো আমাক সুধিছে, নোবেল বঁটা কিমানটা বিষয়ত প্ৰদান কৰা হয়? নোবেল বঁটা কিমানটা বিষয়ত প্ৰদান কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ, অৰ্থাৎ 6টা বিষয়ত নোবেল বঁটা প্ৰদান কৰা হয়। নেক্সট পৰৱৰ্তী প্ৰশ্নতে আমাক সুধিছে, আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় ক'ত অৱস্থিত? আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় ক'ত অৱস্থিত সুধিছে। তলৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, হেগ। হেগত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় অৱস্থিত। বন্ধু বান্ধৱীসকল, যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। বন্ধু বান্ধৱীসকল, তাৰ নেক্সট প্ৰশ্নটো আমাক সুধিছে, ভাৰতৰ কোনখন চহৰক চিটি অফ জয় বুলি কোৱা হয়? ভাৰতৰ কোনখন চহৰক চিটি অফ জয় বুলি কোৱা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ কি হ'ব? ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, কলকাতা। কলকাতাক চিটি অফ জয় বুলি কোৱা হয়। আহিছোঁ তাৰ নেক্সট প্ৰশ্নলৈ অৰ্থাৎ 7 নম্বৰ প্ৰশ্নটো আমাক সুধিছে, ফেডাৰেশ্যন কাপ কোনবিধ খেলৰ সৈতে জড়িত? ফেডাৰেশ্যন কাপ কোনবিধ খেলৰ সৈতে জড়িত সুধিছে। তলৰ অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, ফুটবল। ফেডাৰেশ্যন কাপ ফুটবল খেলৰ সৈতে জড়িত। আহিছোঁ তাৰ নেক্সট প্ৰশ্নলৈ অৰ্থাৎ 8 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ আমি, ডিভাইন কমেডি। ডিভাইন কমেডি কাৰ ৰচনা সুধিছে। ডিভাইন কমেডি কাৰ ৰচনা সুধিছে। তলৰ অপশ্যন 4টা আমাক দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ কি হ'ব আপোনালোকে কমেণ্ট বক্সত জনাব। আপোনালোকৰ কাৰণে এই প্ৰশ্নটো আমি ৰাখিছোঁ, আপোনালোকে যিসকলে পাৰে তেওঁলোকে কমেণ্ট বক্সত জনাব। বন্ধু বান্ধৱীসকল, তাৰ নেক্সট প্ৰশ্নটো হৈছে, কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত? কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত সুধিছে। তলৰ অপশ্যন 4টা আমাক দিয়া আছে আৰু এই অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ কি হ'ব? অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, নীলাচল পাহাৰ। নীলাচল পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত। তাৰ পৰৱৰ্তী প্ৰশ্নটো আমাক সুধিছে, পৃথিৱীৰ আটাইতকৈ সৰু নদী দ্বীপটোৰ নাম কি? পৃথিৱীৰ আটাইতকৈ সৰু নদী দ্বীপটোৰ নাম কি সুধিছে। তলৰ অপশ্যন 4টা আমাক দিয়া আছে আৰু এই অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, উমানন্দ। উমানন্দ হৈছে পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ, যিটো অসমত অৱস্থিত। তাৰ পৰৱৰ্তী প্ৰশ্নটি আমাক সুধিছে, অসমত কেইটা তেল শোধনাগাৰ আছে? অসমত কেইটা তেল শোধনাগাৰ আছে সুধিছে। তলৰ অপশ্যন 4টা আমাক দিয়া আছে আৰু এই অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, 4টা। 4টা কি আছে? অসমত তেল শোধনাগাৰ আছে। বন্ধু বান্ধৱীসকল, যিসকলে এতিয়াও আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো আমাৰ এই চেনেলটোত আমি অসম আৰক্ষীৰ লগতে
ADRE গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ যিবিলাক পৰীক্ষা আছে সেই পৰীক্ষাৰ ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আমি আলোচনা কৰোঁ। গতিকে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আহিছোঁ তাৰ নেক্সট প্ৰশ্নটোলৈ, অৰ্থাৎ 12 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ। 12 নম্বৰ প্ৰশ্নটো সুধিছে অসমৰ একমাত্ৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? অসমৰ একমাত্ৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত সুধিছে। তলৰ অপশ্যন 4টা আমাক দিয়া আছে আৰু এই অপশ্যন 4টাৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নাম্বাৰ ডি। ডি হৈছে শুদ্ধ উত্তৰ। মাজুলীত অসমৰ একমাত্ৰ সাংস্কৃতিক বিশ্ববিদ্যালয়খন অৱস্থিত। তাৰ পৰৱৰ্তী প্ৰশ্নটি আমাক সুধিছে থিং এক্সপ্ৰেছ বুলি আমি কোনগৰাকী খেলুৱৈক চিনি পাওঁ? থিং এক্সপ্ৰেছ বুলি আমি কোনগৰাকী খেলুৱৈক চিনি পাওঁ বুলি সুধিছে। তলৰ অপশ্যন 4টা আমাক দিয়া আছে আৰু এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ ৰাইট এনচাৰ কি হ'ব আপোনালোকে কমেণ্ট বক্সত জনাব। ইয়াৰ ৰাইট এনচাৰটো কি হ'ব। থিং এক্সপ্ৰেছ বুলি আমি কোনগৰাকী খেলুৱৈক চিনি পাওঁ? ইয়াৰ ৰাইট এনচাৰটো আপোনালোকে কমেণ্ট বক্সত জনাই দিব।